এনেকৈ ইয়াত থিয়াৰি থাকিব পাৰোঁ, কিন্তু অলপ যি সময় পাইছোঁ সেইখিনি সময় কিবা এটা কৰাৰ কাৰণে চিন্তা নকৰোঁ। কাৰণ কিবা এটা কৰিলে জানো কিবা এটা উন্নতিয়ে হয়, কিবা এটা উন্নতি হ'লে মোৰ কিবা অসুবিধাই হ'ব, কিবা এনে ভাৱ হয় নেকি, সেইকাৰণে বহিয়ে থাকোঁ বেছিকৈ। সময় পাইছোঁ ঠিক এনেকৈ সময় পাৰ কৰিছোঁ। ইয়াতকৈ যদি আমি মানে কি শৰীৰ চৰ্চাৰ কাৰণে কিবা এটা কৰোঁ, কিন্তু তাৰ কাৰণে মুঠেই ইচ্ছা নাই। কাৰণ সেইটো কৰিলে কিবা এটা শৰীৰৰ এটা মানে কি মজবুতি বাঢ়িব বা শৰীৰটো সঞ্চালন কৰিব পৰা যাব। এনেকুৱা কথাবোৰ মই প্ৰায় ভাবি থাকোঁ আৰু কেনেকৈ কনচিষ্টেণ্ট থাকিম এটা কমেণ্ট কৰি নিশ্চয় আপুনি জনাব। তো সেইটো কাৰণে অলপমান ট্ৰাই কৰিম আজি আৰম্ভ কৰিম যে অলপমান মানে শৰীৰটো সঞ্চালন কৰাৰ কাৰণে আমি দুই এটা মানে মই আচ্ছা মানুহ না বহি থাকোঁ, এনেকৈ অলপ সময় পালে বহি থাকোঁ গছৰ তলত। এইখিনি কাম মই কেতিয়াবা ভাবি থাকোঁ আৰু কেতিয়াবা মাজে সময় পালে কৰি থাকোঁ, কিন্তু ৰেগুলাৰ নহয়, কেতিয়াবা। কিন্তু এই বস্তুবিলাক হ'ব লাগে ৰেগুলাৰ হ'লে ইয়াৰ উন্নতিৰ মানে কি শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ ধুনীয়া এটা মজবুত। বহু সময় খৰচ কৰিলোঁ, কিবা এটা যদি স্কিলৰ ওপৰত এনেকৈ এক্সপিৰিয়েঞ্চ দেন তো মানে কিবা এটা স্কিলত ভাল এটা এক্সপিৰিয়েঞ্চ গঢ়ি তুলিব পাৰি। এইটো কিবা ছবি হৈছে না, ছবি হৈছে না এইটো? হা নহয় দেউতাই গাছৰ পাত দিব আছিল, ৰং নাই, সিনকে ভাল আছিল। পইচা পালেহে বস্তু ভাল হয়, পইচা নাপাক লাগি বস্তু ভাল হয়। এইটো ছবি হৈছে নে কিবা? ইমান মোটামুটি আধা ঘণ্টা আমাৰ খৰচ কৰিলা, আধা ঘণ্টা বেছি। মোবাইলটো হাতত পইচা নালাগে, না পঢ়াৰ আছিল, না লিখাৰ আছিল, না কিবা এটা কামৰ কাৰণে আছিল, একো নাই। খালি যদি সময় পাইছোঁ বহিছোঁ আৰু অলপ ফুৰিব গৈছোঁ। এই আছি এটা ময়ূৰী এটা আছে, কিন্তু মোৰ গাছডাল ৰাখো বুলি লেখা নাই কাৰণে বেয়া হৈ গৈছে। কিন্তু মোৰ কাৰণে সিহঁতে কি ভাল আছিল মান। তো বন্ধুসকল, ভাবি থাকোঁতে ইমানেই সময় যায় যে কৰাত ইমান সময় নালাগে। তো ভাবিয়ে থাকোঁ বহু কাম কৰিম বুলি, কৰিবলৈ যেতিয়ালৈকে নধৰোঁ তেতিয়ালৈকে কামটো নহয়। আৰু এনেকৈ যদি শৰীৰটোৰ চৰ্চাটো নাৰাখোঁ, মানে কি প্ৰাণায়াম কৰি নাথাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো বহুতেই অসুখৰ কাৰণে আগবাঢ়ি থাকে, পাৰ্টছবিলাক দুৰ্বল হৈ যায় থাকে। আমি এইগিলাত একদিনাকে কৰবা বিৰাট টান থাকোঁ, কাৰণ কিয় নকৰোঁ আৰু বহি থাকিব ভাল পাওঁ। দেখাইছিলোঁ বহি থাকি বহুত সময় নষ্ট কৰে। এতিয়া এনেকৈ আমি শৰীৰটো অলপ মানে কি মজবুত কৰি ৰাখোঁ, তো বহুত বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰোঁ। কিন্তু আৰামছে এনেকৈ বহিছোঁ মই কি বাহাৰিছোঁ, তো এনেকৈ বহি জীৱনটো সুৰক্ষা দিয়াটো সম্ভৱ নহয়। তো ষ্ট্ৰং হ'ব লাগিব, নিজক শক্তিশালী কৰবাক লাগি সেইখিনি কাম কৰিব লাগিব। গ'লি আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ, কিন্তু এনেকৈ বহি থাকোঁ তো আমাৰ দেহা ৰোগী নহয় কি হ'ব? তো ৰোগী হোৱাৰ আমাৰ এটা প্ৰধান লক্ষণ। পাহাৰ কিয় লাগে আৰু? প্ৰাকৃতিক দৃশ্য আঁকছা নেকি? হয় নেকি? দেচোন দে ধুনীয়াকে আঁক। নাই নকল কৈছে, চাওঁ কিবা আঁকছি। নমস্কাৰ। আৰু মানে কি পাহাৰী যাং, ইন্দ্ৰ দিবা পাহাৰী যাং মানে কি দিনত যিখিনি ভিডিঅ' শ্বুট কৰিব লাগে শ্বুটিং কৰি লওঁ, তাৰপিছত এডিটিং কৰা সময়ত মানে কি ইন্দ্ৰ আৰু আদ্ৰখিনি কৰাই নহয়। তো যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰি দিব। শৰীৰ মজবুত তো দেহ মজবুত, দেহ মজবুত দেশ মজবুত।